বুলি কোৱা নাই আমি আমাৰ যিখিনি সমস্যা এই সমস্যাখিনি যিটো দলেই আজি সমাধান কৰাৰ কাৰণে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিব আজি আমাৰ গোটেই ভূমিৰ সমস্যা আমাৰ গোটেইখিনি সমস্যা সমাধান হোৱা নাই আৰু কিছু কিছু সমস্যা সমাধান হ'বলৈ বাকী আছে গতিকে এই সমস্যাটোক লৈ আমাৰ যিটো দলে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিব গাঁও গঠনৰ সমস্যাটোত যিটো দলে যে গাঁও গঠনৰ ক্ষেত্ৰত NOC দিব আপত্তি নাই বুলি অসম চৰকাৰক জনাব যে গাঁও গঠনৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই তেনেকুৱা দলক আমি এই আমাৰ BTC নিৰ্বাচনত আমি সহায় কৰিম GSPৰ লগত আমাৰ কোনো ধৰণৰ সম্পৰ্ক নাই GSPটো আমাৰ অবৰ সুৰক্ষা সমিতিৰ নেতৃত্বত গঠন হোৱা এটা ৰাজনৈতিক দল আছিল আমাৰ লক্ষ্য আছিল যে GSP দলৰ দ্বাৰা আমি BTC অঞ্চলত চৰকাৰ গঠন কৰি আমাৰ অবৰ ৰাইজৰ যিসমূহ সমস্যা আছে এই সমস্যাসমূহ আমি সমাধান কৰিম কিন্তু দুৰ্ভাগ্য আমাৰ এইটোৱে আমি ক'ব লাগিব যে সেই GSP দলেই কিন্তু আজি BPFৰ দৰে এটা ৰাজনৈতিক দলৰ লগত তেওঁলোকে মিত্ৰতা কৰিবলৈ আগবাঢ়িছে আমি BPFৰ লগত মিত্ৰতা কৰিবলৈ যোৱাৰ কাৰণে আমি এই কাৰণে বিৰোধিতা কৰিছোঁ যে আপোনালোক প্ৰত্যেকেই জানে আমি প্ৰত্যেকেই জানো যে BPFৰ নেতৃত্বত যেতিয়া চৰকাৰ গঠন হৈছিল তেতিয়াই কিন্তু BTC অঞ্চলত বড়ো আৰু অবৰৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল আজি নৱশৰণীয়াক ভোট দিয়াৰ কাৰণেই নৰসিংবাৰী নাৰায়ণগুৰিৰ দৰে ঠাইত হত্যাকাণ্ড হৈছিল মনোজ দাসক হত্যা কৰা হৈছিল লাফিকুল ইছলামক হত্যা কৰা হৈছিল গতিকে তেনেকুৱা এটা ৰাজনৈতিক দলক আমি সমৰ্থন কেতিয়াও কৰিব নোৱাৰোঁ কাৰণ তেওঁলোকক আমাৰ যিসমূহ মানুহক হত্যা কৰিলে সেইসমূহৰ স্মৃতি আমাৰ মাজত এতিয়াও সজীৱ হৈ আছে সেই স্মৃতি আমি কেতিয়াও পাহৰিব নোৱাৰোঁ সেই বেদনা আমি কেতিয়াও পাহৰিব নোৱাৰোঁ গতিকে আমি তেওঁলোকে যেতিয়া BPF দলৰ লগত মিত্ৰতা কৰিবলৈ গৈছে তেতিয়াই আমি GSP দলৰ লগত সম্পৰ্ক আমি ছেট কৰিছোঁ